নমস্কাৰ প্ৰতিদিন টাইমৰ পুৱাৰে সুৰীয়া অনুষ্ঠান সুপ্ৰভাত অসমলৈ মই হিমাক্ষী সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ দুগৰাকী বিশিষ্ট অতিথি শিল্পীক। মই পোনপ্ৰথমে আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ এটা সংস্কৃতিবান পৰিয়ালৰ পৰা অহা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰা এগৰাকী বিশিষ্ট কণ্ঠশিল্পী। আমাৰ ষ্টুডিঅ'ত আজি উপস্থিত আছে বিশিষ্ট কণ্ঠশিল্পী পুলিন বৰুৱা ডাঙৰীয়া। পুলিন বৰুৱা ডাঙৰীয়া, পোনপ্ৰথমে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। জয় জয়তে মই আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজক মই সুপ্ৰভাত জনাইছোঁ। আৰু লগতে আজি আমাৰ অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ কণ্ঠশিল্পী মুস্কানক। মুস্কান, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। বহুত বহুত ধন্যবাদ আৰু সবকে ভেৰি গুড মৰ্নিং। আমি অনুষ্ঠানৰ শুভাৰম্ভণি কৰিম এটা সুন্দৰ গীতৰ মাজেৰে। মই পুলিন বৰুৱা ডাঙৰীয়া পোনপ্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ। প্ৰথমে কি আগবঢ়াব? হয়, মই সৰুতেই শুনিছিলোঁ এটি গীত ভূপেন দাৰ। এই গীতটি মই ৰেডিঅ' যোগে শুনিছিলোঁ। গীতটো শুনি মই আপ্লুত হৈ পৰিছিলোঁ। ৰেডিঅ' বাজি থাকিলে মই কোনোবাখিনিত আছিল যদি মই দৌৰি আহিছিলোঁ গীতটো শুনিবলৈ। সেই গীতেৰে মই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। ঠিক আছে। ৰিণিকি ৰিণিকি শুনিছোঁ দূৰণি, ৰিণিকি ৰিণিকি শুনিছোঁ দূৰণি, প্ৰভাতী পক্ষীয়ে গীত গায়, প্ৰভাতী পক্ষীয়ে কিয় গায়, ৰিণিকি ৰিণিকি শুনিছোঁ দূৰণি, প্ৰভাতী পক্ষীয়ে গীত গায়, প্ৰভাতী পক্ষীয়ে কিয় গায়, মৌন নিশা দেখোঁ চৌপাশে আছে, সূৰুজৰ দেখা দেখি নাই, সূৰুজৰ দেখা দেখি নাই, প্ৰভাতী পক্ষীয়ে গীত গায়, প্ৰভাতী পক্ষীয়ে কিয় গায়। অস্তবেলিৰ সীমা পাৰ হৈ, অস্তবেলিৰ সীমা পাৰ হৈ, পাত বুলি অকলে অকলে খেদিছোঁ প্ৰভাত এন্ধাৰে এন্ধাৰে, থাকিম কিমান বাট চাই, থাকিম কিমান বাট চাই, প্ৰভাতী পক্ষীয়ে গীত গায়, প্ৰভাতী পক্ষীয়ে কিয় গায়। সাৱতী ললাই নেকি, মৃত্যু সাৱতী ললাই নেকি, কলংকৰা কিয় সূৰ্য, এন্ধাৰ বাটত নাহি জ্যোতি, এন্ধাৰ বাটত নাহি জ্যোতি, মোৰ আৰু নাই যে সূৰ্য, তোমাৰ সঁহাৰি কিয় নাই,
পক্ষীয়ে গীত গায় প্ৰভাতী পক্ষীয়ে কিয় গায় ৰিণিকি ৰিণিকি শুনিছো দূৰণি ৰিণিকি ৰিণিকি শুনিছো দূৰণি প্ৰভাতী পক্ষীয়ে গীত গায় প্ৰভাতী পক্ষীয়ে কিয় গায় প্ৰভাতী পক্ষীয়ে গীত গায় প্ৰভাতী পক্ষীয়ে কিয় গায় ধন্যবাদ খুবেই ভাল লাগিল পুলিন বৰুৱা ডাঙৰীয়া আচলতে সুধাকণ্ঠ সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ আপুনি এবাৰ নহয় দুবাৰ নহয় আপুনি বহুবাৰ আচলতে সান্নিধ্য লাভ কৰিছে খুব ওচৰৰ পৰা পাইছে তেওঁক হয় হয় নিশ্চয় পাইছোঁ হয় যথেষ্ট অভিজ্ঞতাও আছে আপোনাৰ আমি আপোনাৰ মনৰ কথাখিনি জানিবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে মই মুস্কান আপোনাৰ কাষলৈ আহিছোঁ কথা পাতি যাম বহুখিনি কথা পাতিবলৈ আছে কি শুনাবা কথা পাতিবলৈ দিলে আচলতে নন ষ্টপ কৈ থাকিব পাৰোঁ হয়। যিহেতু অভিজ্ঞতা আছে আৰু গান গাবলৈ দিলে গুণগুণাই যাব হয় পাৰোঁ। নিশ্চয়কৈ আৰু এইখিনিতে দৰ্শকসকলক জনাই থওঁ কণ্ঠশিল্পী হিচাপেও নহয় আচলতে এটা বিশেষ এটা বেলেগ পৰিচয় লৈ তেওঁক আমাৰ মাজলৈ আহিছে RJ মুস্কান আপোনালোক সকলোৰে আচলতে পৰিচিত আমি তেওঁলোকৰ কথা পাতিম সেই বিষয়ে কিন্তু গান শুনি লওঁ এটা নিশ্চয় দুপৰৰে ৰ'দালি তোমাৰ চুলিতে সৰি কপালে জানা মোৰ হিয়া অৰুণে পুৱাতে আহি কপালি তলতে যে নিতে দিয়ে ফুট ৰঙা গধূলি হ'বলে দিয়া জোনাকো নামিব তেতিয়া মৰমত তাতে ডুবিব দিয়া দুপৰৰে ৰ'দালি তোমাৰ চুলিতে সৰি কপালে জানা মোৰ হিয়া অৰুণে পুৱাতে আহি কপালি তলতে যে নিতে দিয়ে ফুট ৰঙা গধূলি হ'বলে দিয়া জোনাকো নামিব তেতিয়া মৰমত তাতে ডুবিব দিয়া সপোন যাকে তোমাক পোৱাৰ আশাৰে দুহাত মেলে কাজল বখৰ তোমাৰ চকুত মায়াবোৰে আবিষাৰে নিশাবোৰাও পোন বাটতে যেন উশাহৰে ৰৈ গধূলি হ'বলে দিয়া জোনাকো নামিব তেতিয়া মৰমত তাতে ডুবিব দিয়া দুপৰৰে ৰ'দালি তোমাৰ চুলিতে সৰি কপালে জানা মোৰ হিয়া অৰুণে পুৱাতে আহি কপালি তলতে যে নিতে দিয়ে ফুট ৰঙা গধূলি হ'বলে দিয়া জোনাকো নামিব তেতিয়া মৰমত তাতে ডুবিব দিয়া ধন্যবাদ খুবেই এটা ধুনীয়া গান আৰু খুব ধুনীয়াকৈ গাইছা মুস্কান Thank খুবেই you ভাল so লাগিল much. ধন্যবাদ জনাইছোঁ মই পুনৰ আহিছোঁ পুলিন বৰুৱা ডাঙৰীয়া আপোনাৰ কাষলৈ হয় কি আগবঢ়াব মই এইবাৰ ভূপেনদাৰ অন্য এটি গীত গাওঁ এইটো গীত মই ভূপেনদাৰ লগত গাইছিলোঁ সৰুতে হয় এই গীতটো মই গাব বিচাৰিছোঁ ঠিক আছে
বাৰিষাৰ কেঁচা বানে আৰু যুগৰ বতৰাই মানুহক কেতিয়াবা ৰোমান্টিক কৰি তোলে তেতিয়া গাই মোৰ মৰমে মৰম বিচাৰি যায় মোৰ মৰমে মৰম বিচাৰি যায় মোৰ মৰমে মৰম বিচাৰি যায় বাৰিষাৰ কেঁচা বানে মোৰে কাৰণে আনে নতুনৰে বৰে নৈ যুগৰ বতৰালৈ মোৰ মৰমে মৰম বিচাৰি যায় মোৰ মৰমে মৰম বিচাৰি যায় বাৰিষাৰ কেঁচা বানে মোৰে কাৰণে আনে নতুনৰে বৰে নৈ যুগৰ বতৰালৈ মোৰ মৰমে মৰম বিচাৰি যায় মোৰ মৰমে মৰম বিচাৰি যায় অকলশৰীয়া পথেদি মই কত বিঘিনি ভাঙি ধূলিৰ ধৰাক সৰগ কৰিম ঠেঙুলীয়াবোৰ আনি মোৰ মৰমে মৰম বিচাৰি যায় মোৰ মৰমে মৰম বিচাৰি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এটা অতি চিৰপৰিচিত গীত আৰু খুবেই ভাল লাগিল পলিন বৰুৱা ডাঙৰীয়া ধন্যবাদ জনাইছোঁ আমি এটা বিৰতি ল'ব লাগিব বিৰতি লৈ লৈছোঁ প্ৰিয় দৰ্শকসকল আমাৰ অনুষ্ঠান অব্যাহত থাকিব সময় হৈছে এটা চমু বিৰতি উভতি আহিম এয়া সুপ্ৰভাত এয়া সুপ্ৰভাত খন্তেক বিৰতিৰ পাছতে স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান সুপ্ৰভাত অসমৰ মাজলৈ আজি আমি অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ বিশিষ্ট কণ্ঠশিল্পী পুলিন বৰুৱা লগতে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে কণ্ঠশিল্পী মুস্কান মই এবাৰ আহিছোঁ মুস্কান আপোনাৰ কাষলৈ দৰ্শকসকল এইখিনিতে জনাই থওঁ কণ্ঠশিল্পী হিচাপে পৰিচিত হোৱাৰ পূৰ্বে কিন্তু আপোনালোকৰ মাজত আৰ জে হিচাপে পৰিচিত মুস্কান আৰ জে মুস্কান ৰেডিঅ' চেনেল উলালাত কৰ্মৰত আছিল মুস্কান আৰু দীৰ্ঘ সময় ধৰি কৰ্মৰত আছিল উলালাত কিমান দিন কাম কৰিছিলা উলালা চেনেলত আৰু কেনেকুৱা অভিজ্ঞতা চেনেলত একদম ইনিচিয়েলি ৰেডিঅ' ৱাজ এ বুম আৰু ইন দ্য মাৰ্কেট ৰেডিঅ' ওলালা ঘৰে ঘৰে যেতিয়া বাজিছিলে তেতিয়া একচুৱেলি মই কাম কৰিছিলোঁ আৰু সেইটো এক্সপিৰিয়েঞ্চ বহুতেই সুকীয়া মোৰ কাৰণে হয় জীৱনত আৰু বহুত কিবা কিবি শিকিলোঁ বহুত কিবা কিবি অভিজ্ঞতা হ'ল বাট ৰেডিঅ' ওলালাৰ আৰ জে মুস্কান বুলি ক'লে এতিয়াও মানুহে যিটো মৰম দিয়ে বিশেষ এটা পৰিচয় আছে হয় হয় সেইটো কোনোদিনে পাহৰিব নোৱাৰোঁ সেইটো লগত লৈয়ে ঘূৰা হয় সদায় কিমান দিন কাম কৰিছিল আপুনি তাতে একচুৱেলি যথেষ্ট দিনে কাম কৰা হ'ল 2008ৰ পৰা কাম কৰিছিলোঁ 2011লৈকে কাম কৰিছিলোঁ এণ্ড মানে যেতিয়া শেষ খবৰ হৈছিলে আৰু একচুৱেলি ৰেডিঅ' চেনেলটো বন্ধ হৈ গ'ল শেষ খবৰ হৈছিলে তাৰ আগতে মই বেষ্ট আৰ জে হিচাপেও মানে পুৰস্কৃত হৈছিলোঁ বা মানে সকলোৱে জানিছিলে তো সেইকাৰণে সেইটো এটা বেলেগ মৰম দিছিলে তো বহুত ভাল লাগে আৰু এতিয়াও ৰিকল কৰোঁ হয় যিহেতু কণ্ঠশিল্পী হিচাপে আপুনি পৰিচয় লাভ কৰিছে গতিকে আৰ জে হিচাপেও পুনৰবাৰ দৰ্শকে শুনিবলৈ পাব নেকি আৰ জে হিচাপে পুনৰবাৰ শুনাৰ কথা নাজানো কিন্তু ৰেডিঅ' ওলালা যেতিয়া আছিলোঁ প্ৰডাকশ্যনৰ মেক্সিমাম গান জিংগলছ সেইবিলাক গাই মই অলপকৈ পৰিচয় দি আছিলোঁ যে মই গান গাম এনেকুৱা টাইপ আৰু মানে একচুৱেলি গানটো আগৰ পৰাই আছিলে কিন্তু অল অফ এ ছাডেন আই নেভাৰ নিউ আই উইল বি আ আৰ জে
হঠাৎকৈ হৈ গ'লো, মানুহে একচেপ্ট কৰি ল'লে, এতিয়া সেই টেগটো লাগি গ'ল তাৰমানে। হয় আৰু আশা কৰিছোঁ পুনৰবাৰ দৰ্শকসকলে অসমৰ দৰ্শকসকলে ৰেডিঅ' জকি হিচাপে মুস্কানক শুনিবলৈ পাব। আৰু এই মুহূৰ্তত মই বিচাৰিম অকণমান ৰেডিঅ' জকি ষ্টাইলত কিবা এটা। ৰেডিঅ' জকি ষ্টাইলত একচুৱেলি মোৰ ছিগনেচাৰটো অকণমান আনইউজুৱেল আছিলে, যিহেতু মই গান গাওঁ। হয় তো ইট ৱাজ লাইক দিছ। মই আৰু এবাৰ দৰ্শক বা শ্ৰোতাক শুনাব বিচাৰিম, যাতে ৰিকল কৰিব পাৰে মুস্কানক। ঠিক আছে। পগৰিনি আ ৰে বিদৰ ৰিনি पगरिनी रे बेदारा रे बे रे रेनी मुस्कान। ए डार्लिंग मैं हूँ आपकी अपनी मुस्कान जो भर दे सभी के दिलों में जान। খুবেই সুন্দৰ, সঁচাকৈ খুব ভাল লাগিছে আৰু আশা কৰিছোঁ অসমৰ দৰ্শকসকলে পুৰণা যি RJ মুস্কান পুনৰ ঘূৰাই পাব। ঠিক আছে, আমি গীতৰ মাজলৈ যাম, কথা পাতিম। কি এইবাৰ শুনাব? মোৰ এটা খুবেই ভাল লগা আশা ভোসলেজীৰ হয়। হয়, সেই গানটো গাব চেষ্টাহে কৰিম দেই, ইমান ভালটো গাব নোৱাৰোঁ, বাট ষ্টিল। ঠিক আছে। रोज रोज आँखों तले, रोज रोज आँखों तले, ला 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 ला, ओ रोज रोज आँखों तले एक ही सपना चले, रात भर काजल जले, आँख में जिस तरह ख्वाब का दिया जले, ओ रोज रोज आँखों तले। जब से तुम्हारी नाम की मिसरी होठ लगाई है, मीठा सा गम है और मीठी सी तन्हाई है। जब से तुम्हारी नाम की मिसरी होठ लगाई है, मीठा सा गम है और मीठी सी तन्हाई है। रोज रोज आँखों तले एक ही सपना चले, रात भर काजल जले, आँख में जिस तरह ख्वाब का दिया जले, ओ रोज रोज आँखों तले। थैंक यू। আশা ভোসলেজীৰ এটা অতি চিৰসেউজ গীত আৰু খুব ধুনীয়াকৈ গাইছে মুস্কান, ধন্যবাদ you. জনাইছোঁ। মই পুনৰ আহিছোঁ পুলিন বৰুৱা ডাঙৰীয়া আপোনাৰ কাষলৈ। যিহেতু এটা সুসংস্কৃতিবান পৰিয়ালৰ পৰা আপুনি সংগীতৰ ক্ষেত্ৰখনলৈ আহিছে, আপোনাৰ পিতৃ শ্ৰদ্ধাৰ ৰূপেশ্বৰ বৰুৱা ডাঙৰীয়াও সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত আৰু সৰুতে আচলতে আপুনি যেতিয়াই সংগীত পৰিৱেশন কৰে বিদ্যালয় মহাবিদ্যালয়ৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত যথেষ্ট প্ৰশংসাও আপুনি বুটলিছে, এটা সাংস্কৃতিক পৰিৱেশৰ মাজত আপুনি আগবাঢ়ি আহিছে, কেনেকুৱা ধৰণৰ অভিজ্ঞতা? অভিজ্ঞতা ভালেই, মানে মই সৰুৰ পৰাই গীত গাইছিলোঁ। হয়। প্ৰায় 4 বছৰৰ পৰাই গীত গাইছিলোঁ, আৰম্ভ কৰিছিলোঁ। দেউতাও এজন সংগীতজ্ঞ বুলিয়ে ক'ম। দেউতাই পলাশৰঙত নৃত্য পৰিচালনা কৰিছিলে, হয়, লগতে সংগীতো চলাই নিছিলে। আৰু কমলাবাৰী সত্ৰত তেখেতে প্ৰায় 7 বছৰ থাকি গোটেই সত্ৰীয়াসমূহ আনি গোটেই গাঁৱে ভূঞে মানে চহৰে নগৰে প্ৰচাৰ কৰি ফুৰিছিলে। হয়, কমলাবাৰী সত্ৰৰ ৰাস আজিও মানে প্ৰচলিত হৈ আছে লখিমপুৰ ডিষ্ট্ৰিক্টত বিশেষকৈ। তাৰপিছত ময়ো ভূপেন্দাৰ লগত সৰুতে গীত গাইছিলোঁ, দেউতাই মোক চিনাকি কৰি দিছিলে। পলাশৰ ৰং যিখন চলচ্চিত্ৰ সেইখনত হয়, হয়। সংগীত পৰিচালক আছিলে সুধাকণ্ঠ ডক্টৰ ভূপেন ভূপেন, হাজৰিকা হয়, আৰু হয়। আপোনাৰ পিতৃ মোৰ শ্ৰদ্ধা দেউতা আছিলে ৰূপেশ্বৰ বৰুৱা আছিলে, তেওঁ নৃত্য নৃত্য পৰিচালক, পৰিচালক। হয়। আপুনি তেনে সময়ছোৱাতে সান্নিধ্য লাভ কৰিছিলে নিশ্চয়। ভূপেন হাজৰিকাৰ। হয়, কেনেকুৱা ধৰণৰ অভিজ্ঞতা, ভাল লগা মুহূৰ্ত? বহুত ভালেই লাগিলে, ভূপেন দাক লগ পাইছিলোঁ হয়। সৰুতেই।
ভূপেনদাক লগ পাই পেলাই ভূপেনদাই মোক আশীৰ্বাদো দিছিলে তুমি আগবাঢ়ি যোৱা গীত নেৰিবা সদায় গীত মানে চৰ্চা কৰি থাকিবা বুলি কৈছিলে ভূপেনদাক মই প্ৰায় 4বাৰমানে পাইছিলোঁ গহপুৰত মই আমাৰ সাংস্কৃতিক সঞ্চালয়ৰ অধীনত যি শিল্পী দিৱস পাতিছিলে তাত ভূপেনদাৰ লগত মই 4টা গীত গাইছিলোঁ 1985 চনত আপুনি পোনপ্ৰথমবাৰৰ বাবে সুধাকণ্ঠক সান্নিধ্য আপুনি লাভ কৰিছিলে আৰু সেই অনুষ্ঠানটিতে আপুনি 4টাকৈ গীতো পৰিৱেশন কৰিছিলে তেওঁৰ লগত হয় তেখেতৰ লগত মই গাইছিলোঁ তেখেতে মই এইটো এতিয়া যিটো গালোঁ মোৰ মৰমে মৰম বিচাৰি যায় সেইটো গাইছিলোঁ বৰদৈচিলা গাইছিলোঁ এনেকৈ 4টা গীত গাইছিলোঁ তাৰপিছত সেই এই বৰদৈচিলা গীতটো গোৱাৰ পিছত মোক তেখেতে হাৰমনিয়ামখন এৰি মোক সাবন মাৰি ধৰিছিলে মই তেখেতৰ ভৰিকেইটাত সাবন মাৰি ধৰিছিলোঁ এইটো মোৰ মানে এই স্মৃতিটো মই পাহৰিব নোৱাৰোঁ তেখেতৰ যেতিয়া মৃত্যু হৈছিলে মৃত্যুত তিথিত মই তেখেতৰ মৃত্যুত মই ব্ৰত পালন কৰিছোঁ পালন কৰি মই প্ৰায় 100-150জন ভকতক মাতি আনি মই এই কাজৰ দিনাখনে মানে নাম কীৰ্তন কৰিছিলোঁ মানে ভকত বৈষ্ণৱ আপ্যায়ন কৰিছিলোঁ সঁচাই চিৰস্মৰণীয় কিছু মুহূৰ্ত আপোনাৰ জড়িত হৈ আছে সুধাকণ্ঠৰ লগত খুব ওচৰৰ পৰাই পাইছে আপুনি আৰু সুন্দৰ বহু অভিজ্ঞতাও আছে আমি কথা পাতিম কি আগবঢ়াব এইবাৰ মই এবাৰ সূৰ্য দাসৰ গীত গাব বিচাৰিছোঁ হয় এটা বিখ্যাত গীত আছে তেখেতৰ এই গীতটো গাব বিচাৰিছোঁ ঠিক আছে মানুহ দেখিছোঁ কথাৰ সিন্ধুমতী অমৃত কুহি খোৱা ভণ্ড মানুহ দেখিছোঁ আজি বহুত মানুহ দেখিছোঁ আজি বহুত মানুহ কথাৰ সিন্ধু জানো গভীৰ সীমান কৰমৰ সিন্ধু গভীৰ সীমান কথাৰ সিন্ধু জানো গভীৰ সীমান কৰমৰ সিন্ধু গভীৰ সীমান কথাৰ সিন্ধু মথি অমৃত বুলি ভাবি গৰলকে প্ৰাণ কৰি পাইছে আনন্দ হেৰুৱাই পলে পলে জীৱনৰ মধু মৃদু ছন্দ মানুহ দেখিছোঁ আজি বহুত মানুহ দেখিছোঁ আজি বহুত মানুহ আকাশ উদাৰতা সিঁচি দিয়া হে লৈ মলিনতা ধুই নিয়া মানুহৰ মনাকা কলীয়া ডাৱৰে ঢাকি সঁচা ৰূপ লুকুৱাই মিছা ৰং বাকি বাকি সত্যৰ পথ আজি কৰি দিলে চিৰ অৱৰুদ্ধ মানুহ দেখিছোঁ আজি বহুত মানুহ দেখিছোঁ আজি বহুত মানুহ কথাৰ সিন্ধুমতী অমৃত কুহি খোৱা ভণ্ড মানুহ দেখিছোঁ
মানুহ দেখিছোঁ আজি, বহুত মানুহ। ধন্যবাদ। খুবেই ভাল লাগিল পুলেন বৰুৱা ডাঙৰীয়া, ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়। মই পুনৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰসংগই আপোনাৰ মাজলৈ আনিছোঁ। হয়। আপুনি যেতিয়া 15 বছৰ বয়সত প্ৰথমবাৰৰ বাবে লগ পাইছিলে সুধাকণ্ঠক, হয়। আপোনাক প্ৰথমবাৰ মইনা সম্বোধনেৰে আপোনাক মাতিছিলে। মইনা বুলি মাতিছিলে। হয়, আৰু যেতিয়াই আপুনি লগ পাই আপোনাক মইনা গীত গাই যাবা নেৰিবা বুলি নেৰিবা বুলি কৈছিলে, হয়। কেনেকুৱা অভিজ্ঞতা তেতিয়া? তেতিয়া অভিজ্ঞতাটো ভালেই আৰু মই গীত গাই থাকোঁ, স্কুলতো হয়। গাই থাকোঁ। সৰু আছিলোঁ যদি স্কুলত গাইছিলোঁ, হাইস্কুল পৰ্যায়ত গাইছিলোঁ, পাছলৈ কলেজতো গাই আছোঁ। হয়। এতিয়া মই বৰ্তমান ছয়দুৱাৰ কলেজৰ এজন কৰ্মচাৰী, হয়। তথাপিতো মই গীত গাই আছোঁ। মই কলেজতো সকলো মানে প্ৰগ্ৰেম চব ময়ে চলাওঁ। হয়। এনেকৈ স্কুল কলেজত মাতে প্ৰগ্ৰেম, বিহু প্ৰগ্ৰেমো কৰোঁ, ফাংচন কৰি আছোঁ, এনেকৈ আগবাঢ়ি আহি আছোঁ আৰু। হয়, আচলতে সুধাকণ্ঠৰ মৰম সেই আশীৰ্বাদখিনি লৈ আপুনি আগবাঢ়ি গৈছিল, আগবাঢ়ি আঁকোৱালি গৈ আছোঁ, লৈছিল। হয়। আশা কৰিছোঁ আপোনাৰ এই যাত্ৰা, অবিৰত যাত্ৰা অব্যাহত থাকিব। ঠিক আছে, ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আমি এটা বিৰতি ল'ব লাগিব পুনৰবাৰ। প্ৰিয় দৰ্শকসকল, পুনৰ সময় হৈছে এটা চমু বিৰতিৰ, উভতি আহিম। এয়া সুপ্ৰভাত, এয়া সুপ্ৰভাত। খন্তেক বিৰতিৰ পাছতেই পুনৰ স্বাগতম জনাইছোঁ সৰীয়া অনুষ্ঠান সুপ্ৰভাত অসমৰ মাজলৈ। আহকচোন পুনৰ অনুষ্ঠানৰ মাজলৈ যাওঁ। মুস্কান, এইবাৰ আপোনাৰ কাষলৈ আহিছোঁ। এইবাৰ কি শুনাব? একচুৱেলি এটা খুবেই পৰিচিত গান, হয়। কবিতা কৃষ্ণমূৰ্তিৰ, জিতুল সোণোৱালে মিউজিক কৰা। তো মৰমে ধুৱাই নিয়া এই গানটো মই ৰিপ্ৰাইজ কৰিছিলোঁ, হয়। সেই গানটো গাব খুজিম। ঠিক আছে। মৰমে ধুৱাই নিয়া জোৰা কোমল গধূলি, তুমি আৰু মই আছো বহি এই নিৰিবিলি গধূলি, এই নিৰিবিলি গধূলি। মৰমে ধুৱাই নিয়া জোৰা কোমল গধূলি, তুমি আৰু মই আছো বহি এই নিৰিবিলি গধূলি, এই নিৰিবিলি গধূলি। মৰমে ধুৱাই নিয়া। মনৰ গোপন অবুজ কথা কেনেকে বাৰু মই কওঁ, তুমি জ্বলা হৃদয় কামনা কেনেকে বাৰু দেখুৱা। মনৰ গোপন অবুজ কথা কেনেকে বাৰু মই কওঁ,
খুবেই এটা সুন্দৰ গীত আচলতে সকলোৰে এটা প্ৰিয় গীত বুলি ক'লেও ভুল কোৱা নহ'ব মোৰো এটা খুবেই প্ৰিয় গীত এইটো আৰু খুব ভাল লাগিল খুব ধুনীয়াকৈ গাইছে থেংক ইউ যিহেতু আপোনাৰ আৰজিৰ অভিজ্ঞতা আছে লগতে এগৰাকী ভাল কণ্ঠশিল্পীও আৰু জানিবলৈ পাইছোঁ আপুনি ভাল লিখা মেলাও কৰে এখন গ্ৰন্থও thank আপুনি you. লিখি উলিয়াইছে গতিকে সেই বিষয়ে যদি অলপ কয় মোৰ বন্ধ কোঠাৰ হেৰুৱা চাবি ওলোৱা 2 বছৰমান হৈছে হয় উপন্যাস এক্সেক্টলি উপন্যাস বুলি ক'ব নোৱাৰে মই মানে চব কেনেকুৱা ধৰণৰ একো প্লেন মানুহ নহয় হা হয় হয় প্লেন জীৱনত কৰাই নাই কেতিয়াও হঠাৎকৈ কিবা কিবি হৈ গৈছে লাইফত তেনেকুৱা টাইপ আৰু আৰ জে হৈ গ'লোঁ ক'লোঁ ছিংগাৰৰ কথা ভাবি আছিলোঁ হঠাতে আৰ জে হৈ গ'লোঁ আৰ জে হোৱাৰ পিছত অকণ পঢ়া শুনা কৰিলোঁ তাৰপিছত মোৰ ছোৱালীৰ লগত মই ব্যস্ত হয় তাৰপিছত লগতে ভাবিলোঁ মানে কি আৰু খালী দিমাগ শৈতান কা ঘৰ হৈ যায় যে হয় তো সেইকাৰণে ভাবিলোঁ যিহেতু মানে অকণ মনৰ কথাবোৰ ক'বলৈ মন যায় কাৰোবাক তো লগ সাধাৰণতে আজিকালি ছ'চাইটিখনত পোৱা নাযায় হয় সেইকাৰণে ভাবিলোঁ লিখোঁ আৰু তেনেকেই সৃষ্টি হ'ল মোৰ বন্ধ কোঠাৰ হেৰুৱা চাবিৰ মানে একচুৱেলি ৱুমেনহুডক লৈ 7টা নাৰী চৰিত্ৰক তাত শ্বৰ্ট ষ্টৰিজ নিচিনাকৈ ৰূপায়িত কৰা হৈছে লিখিবলৈ চেষ্টা কৰিলোঁ অসমীয়াত তো সেইখনেই মোৰ বন্ধ কোঠাৰ হেৰুৱা চাবি আশা কৰিছোঁ কণ্ঠশিল্পী হিচাপে আঁকোৱালি লোৱাৰ লগতে অসমবাসী এগৰাকী লেখিকা হিচাপেও আপোনাক আঁকোৱালি ল'ব থেংক ইউ ছ' মাছ এবাৰ আহিছোঁ পুনৰ পুলিন বৰুৱা ডাঙৰীয়া আপোনাৰ কাষলৈ কথা আৰু পাতিবলগীয়া আছে কিন্তু কি শুনাব এবাৰ মই এবাৰ জয়ন্ত দাৰ এটি গীত গাম বুলি ভাবিছোঁ হয় তোমাৰ কথা যেতিয়া দুচকু পানীৰে ভৰে বিৰিণা মনৰ পাতৰ আগে বিৰিণা মনৰ পাতৰ আগে এটুপি তোমার কথা যেতিয়া ভাবো দুচকু পানীৰে ভৰে তুমি যেন দূৰণিত শুনা ৰিণিকি বাঁহী নিজম ৰাতি শুতে যেন কাষৰে ভাঙি হেৰুৱা ফুলৰ সুবাসেৰে হেৰুৱা ফুলৰ সুবাসেৰে পদূলি উপচি পৰে তোমাৰ কথা যেতিয়া ভাবো দুচকু পানীৰে ভৰে খুবেই ভাল লাগিল পুলিন বৰুৱা ডাঙৰীয়া হয় যিহেতু সুধাকণ্ঠ ভূপেন হাজৰিকাক আপুনি প্ৰথম লগ পাওঁতেই তেওঁক গুৰু জ্ঞান কৰিছিল হয় আপুনি গুৰু হিচাপে তেওঁক মানিছিল আৰু লগতে মানিছিলোঁ, হয়। তেওঁৰ মৃত্যুত আপুনি ব্ৰত পালন কৰিছিল হয় গতিকে এইগৰাকী স্বনামধন্য শিল্পীৰ স্মৃতিত আপুনি নিজাকৈ কিবা কৰাৰ পৰিকল্পনা কৰিছে নেকি হয় মই নিজাকৈ এটা পৰিকল্পনা কৰিম বুলি ভাবিছিলোঁ মই তেখেতৰ স্মৃতিত এটা এভাগ মই মূৰ্তি মানে বনাম বুলি ভাবি আছোঁ মানে হয় গহপুৰত আপুনি বনাব গহপুৰতে হয় গহপুৰতে মই বনাম বুলি চেষ্টা চলাই আছোঁ হয় অতি সোনকালে হয়তো সেইটো বাস্তৱত পৰিণত হ'ব চাগে খুবেই এটা প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব এটা সুন্দৰ পদক্ষেপ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি যি প্ৰচেষ্টা হাতত লৈছে সেয়া সোনকালেই সফল হৈ উঠক ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শকসকল আপোনাৰ সময় হৈছে এটা চমু বিৰতিৰ অনুষ্ঠানৰ শেষ অংশলৈ যাম উভতি আহিম তাৰ পূৰ্বে এয়া সুপ্ৰভাত এয়া সুপ্ৰভাত খন্তেক বিৰতিৰ পাছতে স্বাগতম জনাইছোঁ অনুষ্ঠানৰ শেষ অংশলৈ মই পুনৰ আহিছোঁ মুস্কান আপোনাৰ কাষলৈ যিহেতু সংগীতৰ ক্ষেত্ৰখনৰ লগত আপুনি জড়িতই ইমান সুন্দৰকৈ গীত পৰিৱেশন কৰিছে নিজাকৈ কিবা পৰিকল্পনা আছে নেকি নিজাকৈ ক'লোঁ মৰমে ধৈনীয়াটো যিটো মই কৰিছিলোঁ আৰু তাৰ আগতে প্ৰতিদিন টাইমতে ৰিলিজ হৈছে হয় মন্ত্ৰমুগ্ধা বুলি মোৰ এটা মিউজিকৰ এলবাম 2014 লাষ্ট 15 আৰু এনেকুৱা হয় তো সেইখিনি সময়তে মোৰ এটা মিউজিক এলবাম ৰিলিজ হৈছিলে আজিকালিৰ দিনত
মিউজিক এলবাম সাধাৰণতে কোনো নকৰে বাট ষ্টিল মই কৰিছিলোঁ তাৰ আৰু এটা গান চিকিমিকি বিজুলীৰে খেলা বুলি হয় সেইটো গান ভাবি আছোঁ মানে ভিডিঅ' কৰাৰ ৰিচেণ্টলি হয় নিশ্চয়কৈ আপোনাৰ পৰিকল্পনাবোৰ সফল হওক তাৰে কামনা কৰিছোঁ পলম নকৰোঁ সময় কম শেষত কি আগবঢ়াব এটা সোনু নিগম শ্ৰেয়া ঘোষালৰ এটা খুব ধুনীয়া এটা গান গাব চেষ্টা কৰিছোঁ ঠিক আছে সুন্দৰ এটা গীত সঁচাই খুব ধুনীয়া কণ্ঠ মুস্কান খুব ভাল লাগিল ধন্যবাদ জনাইছোঁ মই পুনৰ আহিছোঁ পুলিন বৰুৱা ডাঙৰীয়া আপোনাৰ কাষলৈ সময় খুব কম আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব কিন্তু তাৰ প্ৰাক মুহূৰ্তত শেষৰটি প্ৰশ্ন আমাৰ নৱপ্ৰজন্মৰ যিসকল কণ্ঠশিল্পী আছে বহুখিনি কণ্ঠশিল্পী আগবাঢ়ি আহিছে আপোনাৰ ফালৰ পৰা তেওঁলোকলৈ কিবা পৰামৰ্শ কি ক'ব পৰামৰ্শ মানে আজিকালি সংগীত গম পাইছে কেনেকুৱা ধৰণৰ চলিছে মই ভাবোঁ পুৰণা গীতবিলাক বেছিকৈ চলিলে ভাল হয় নতুন প্ৰজন্মই যাতে গীতসমূহ আদৰি লয় তেতিয়া নিশ্চয় ভাল হ'ব বুলি ভাবোঁ আৰু ঠিক আছে আমি শেষৰটি গীতৰ ফালে আগবাঢ়িম শেষত কি আগবঢ়াব আজলিয়ার মাঝে বিজুলি বান মারে আজলিয়ার মাঝে বিজুলি বান মারে উজলাই আর মনি কাজলি চকুর ধারে তাই কাজলি চকুর ধারে বিজুলি বান মারে আজলিয়ার মাঝে বিজুলি বান মারে আজলিয়ার মাঝে বিজুলি বান মারে ऊबर दुआर मेली 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 आहे ताई की रंधारी पिया जे मुझे ताई मिशिकी आही रे
তাই মিচিকি হাঁহিৰে বিজুলী বান মাৰে আজলি হিয়াৰ মাজে বিজুলী বান মাৰে উজ্বলাই হিয়াৰ মণি উজ্বলাই হিয়াৰ মণি কাজলি চকুৰ ধাৰে তাইৰ কাজলি চকুৰ ধাৰে বিজুলী বান মাৰে আজলি হিয়াৰ মাজে বিজুলী বান মাৰে ফাগুনি মলয়াবা ফাগুনি মলয়াবা ফাগুনি মলয়াবা ফাগুনি মলয়াবা ফাগুনি মলয়াবাই অমিয়া সুরের গায় তালে তালে নাচে চাই বুকু সেৱে ধীৰে বুকু সেৱে ধীৰে বিজুলী বান মাৰে আজলি হিয়াৰ মাজে বিজুলী বান মাৰে আজলি হিয়াৰ মাজে বিজুলী বান মাৰে উজ্বলাই হিয়াৰ মণি উজ্বলাই হিয়াৰ মণি বিজুলী চকুৰ ধাৰে তাইৰ বিজুলী চকুৰ ধাৰে বিজুলী বান মাৰে আজলি হিয়াৰ মাজে বিজুলী বান মাৰে আজলি হিয়াৰ মাজে বিজুলী বান মাৰে ধন্যবাদ খুবেই ভাল লাগিল পুলেন বৰুৱা ডাঙৰীয়া হয়, ধন্যবাদ। আমাৰ অনুষ্ঠানত সময় খুব কম আমি বিদায় ল'ব লাগিব তাৰ পূৰ্বে পুলেন বৰুৱা ডাঙৰীয়া পোনপ্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ হয়। ইমান কৰ্মব্যস্ততা তাৰ মাজতো আমাৰ অনুষ্ঠানলৈ আহিলে ভূপেন হাজৰিকাৰ লগত আপোনাৰ যিসমূহ অভিজ্ঞতা সেই অভিজ্ঞতাসমূহৰ পৰা নৱপ্ৰজন্মই উপকৃত হওক আমি এই অনুষ্ঠানৰ জৰিয়তে তাকেই কামনা কৰিম হয় আৰু লগতে ভূপেন হাজৰিকাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ আপুনি স্মৃতি চিৰযুগমীয়া কৰিবলৈ যি পৰিকল্পনা হাতত লৈছে হয়, হয়। সেই পৰিকল্পনাও সফল হওক তাৰে কামনা কৰিছোঁ হয় ধন্যবাদ আৰু লগতে মুস্কান আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ আহিলে RJ লেখিকা আৰু লগতে কণ্ঠশিল্পী আৰু এই সকলো সামৰি মুস্কান আৰু মুস্কানৰ পৰিকল্পনাসমূহো সফল হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু আমাৰ লগতে আমাৰ বাদ্যযন্ত্ৰী শিল্পীসকলকো এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শকসকল অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ সময় হ'ল পৰৱৰ্তী অনুষ্ঠানত নতুন দুগৰাকী অতিথি শিল্পী আপোনালোকৰ মাজলৈ লৈ আহিম আৰু ইয়াৰ লগে লগে মই হিমাক্ষীয়ে সুপ্ৰভাত অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ এয়া সুপ্ৰভাত